বৰষুণৰ কাৰণে বহুত গেলা ইমান বেয়া লাগিছে একেবাৰে চবে একেবাৰে মেকআপ কিছুমানে মেকআপ কৰি মানে যাব মানে পৰা নাই ভিতৰৰ পৰা বাহিৰ ওলাব পৰা নাই আৰু বৰষুণে পুৰা গেলাই দিছে তোমাৰ গেলাইছেনে নাই চবৰে গেলাইছে কি ল'লা এইটোৱে এটা ল'লো আচ্ছা আৰু একো নাই লোৱা নমস্কাৰ ভাস্কৰজ্যোতি ব্লগছৰ আন এটা ভিডিঅ'ত সকলোকে স্বাগতম আজি মহা অষ্টমী আৰু অষ্টমী পূজাত মই আছোঁ গহপুৰৰ যি স্থায়ী দুৰ্গা মন্দিৰ সেই দুৰ্গা মন্দিৰ এইটো দুৰ্গা মন্দিৰৰ পৰিৱেশ আৰু যথেষ্ট সংখ্যক ভক্তই ইতিমধ্যে ইয়াত ভিৰ কৰিছে মা দুৰ্গাৰ চৰণত আশীষ ল'বলৈ যাতে মা দুৰ্গাৰ আশীৰ্বাদে সকলোকে আগবঢ়াই নিয়ক সকলোৱে যাতে এখন সুস্থ সবল পৰিৱেশত থাকিব পাৰে তাৰে কামনা কৰি সকলোৱে মা দুৰ্গাৰ শ্ৰীচৰণত আশীষ ল'বলৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে ভিৰ কৰিছে আৰু তাৰ গোটেই সামগ্ৰিক পৰিৱেশটোলৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে চাই থাকিব হৈছে গহপুৰ বৈকুণ্ঠ বজাৰত যি স্থায়ীভাৱে নিৰ্মাণ কৰা দুৰ্গা মন্দিৰৰ স্থায়ী প্ৰতিমা আৰু এইটো গোটেই মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলক দেখাবৰ বাবে মই প্ৰয়াস কৰিছোঁ আৰু আজি যিহেতু মহা অষ্টমী আৰু মহা অষ্টমীৰ দিনাখন এনেধৰণেই বিভিন্ন স্থানৰ পৰা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা এইসকল ভক্তসকলে মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা ল'বৰ বাবে যথেষ্ট সংখ্যক ভিৰ পৰিলক্ষিত হৈছে উদ্যোক্তাসকল আছে মই তেওঁলোকৰ লগত অকণমান কথা হ'বলৈ চেষ্টা কৰিম বজাৰ স্থায়ী আমাৰ দুৰ্গা মন্দিৰত আজি অষ্টমী পূজা চলি আছে ভক্ত বৈষ্ণৱসকলৰ যথেষ্ট সমাগম হৈছে আমি আচলতে আমি ৰাইজৰ যি সমাদৰ পাইছোঁ সেয়া আমাৰ কাৰণে এটা সৌভাগ্য বুলি ভাবিছোঁ আমি আশা ৰাখিছোঁ কালিও এনেধৰণে ভক্তৰ সমাগম হ'ব বুলি ভাবিছোঁ প্ৰতিকূল বতৰ যথেষ্টখিনি বৰষুণ দিলে তাৰ মাজতো মোটামুটি এটা পৰিৱেশ চলি আছে এইটো হৈছে গহপুৰ যিটো স্থায়ী দুৰ্গা মন্দিৰ সেই দুৰ্গা মন্দিৰৰ দৃশ্য ইতিমধ্যে কিছুমান দোকান সামৰিয়ে দিছে দুৰ্গাক সেৱা জনাৰ উদ্দেশ্যে মা দুৰ্গাৰ পৰা আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াতে উপস্থিত হৈছে আৰু মই মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ বাইদেউ যিহেতু বৰষুণ বতৰ কি ক'ব কেনেকুৱা হৈছে বৰষুণ বতৰ হ'লেও পূজাটো নেৰে নহয় চবে চাবই হয় বছৰ এবাৰ দৰ্শন হয় ভগৱানক ঘৰ কোন জেগা আমাৰ দেলহাউচি ঢেনধৰা ঢেনধৰাৰ পৰা আহিছোঁ বৰষুণ প্ৰতিকূল বতৰকো নেওচি যিহেতু উৎসৱ পালন কৰিবই লাগিব আশীৰ্বাদটো ল'বই লাগিব চবে এতিয়া এবাৰ হ'ব থেংক ইউ পূজা বতৰ মাৰ্কেট কেনেকুৱা
মাৰ্কেট ইমান ভাল নহয়, বিশেষকৈ আজি বৰষুণ দি দিলে যে মাৰ্কেটটো অলপ ঠাণ্ডা পৰিছে। কালি হয়, কালি অলপ ভালেই আছিলে, কিন্তু আজি বতৰটো বহুত বেয়া হৈ গ'ল। ধন্যবাদ, বহুত বহুত অষ্টমীৰ বহুত বহুত শুভেচ্ছা জনাম। থেংক ইউ। তো যিহেতু প্ৰতিকূল বতৰ, তাক নেওচি গহপুৰীয়াবাসী ৰাইজৰ উৎসাহ কেনেকুৱা? বৰ্তমান দেখিছোঁ যে বতৰ আমি ওলাই অহা ঠিক আগে আগে বৰষুণ জাকে অলপ আমনি কৰিলে, কিন্তু হ'লেও মই পূজা মণ্ডপত আহি পেলাই যি মানে জনসমাগম দেখিছোঁ, লাহে লাহে মানুহৰ সোঁত বৈছে আৰু সন্ধিয়ালৈ নিশ্চয় মানুহৰ যথেষ্ট সমাগম হ'ব বুলি মই ভাবিছোঁ। আৰু যিহেতু পূজা বতৰে নিশ্চয় মানুহক বাধা দিব নোৱাৰে, গতিকে বতৰক নেওচি হ'লেও মানুহ নিশ্চয় আজি যিহেতু অষ্টমী, এই অষ্টমী তিথিত মানুহ ওলাই নিশ্চয় আহিব। নিশ্চয়কৈ সকলোৱে মা দুৰ্গাৰ আশীষেৰে যাতে বছৰটোলৈ সুন্দৰভাৱে উদযাপন কৰিব পাৰে, তাৰে মনত আশা লৈ সকলো ওলাই আহে। আৰু তাৰ গোটেই পৰিৱেশটো লৈ মই আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আপোনালোকে কেনে পালে জনাব, যদি ভাল লাগে অনুগ্ৰহ কৰি অকণ মৰম দিব। পুনৰ সকলোকে মহাষ্টমীৰ বহুত বহুত শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। পূজা কেনেকুৱা? ভালেই। ভাল। কাপোৰ লোৱা হ'ল নেকি? অঁ হ'ল। কাপোৰ ল'লা? ল'লোঁ। বৰষুণৰ কাৰণে কেনেকুৱা লাগিছে? বৰষুণৰ কাৰণে বহুত গেলা, ইমান বেয়া লাগিছে একেবাৰে। চবে একেবাৰে কিছুমানে মেকআপ কৰি আৰু মানে যাব মানে পৰা নাই, ভিতৰৰ পৰা বাহিৰ ওলাব পৰা নাই। আৰু বৰষুণে পুৰা গেলাই দিছে। অঁ তোমাৰ গেলাইছেনে নাই? চবৰে গেলাইছে, চবৰে গেলাইছে। কি ল'লা? এইটোৱে এটা ল'লোঁ। আচ্ছা, আৰু একো নাই লোৱা। নাই লোৱা। ধন্যবাদ, পূজাৰ শুভেচ্ছা দিলোঁ। দাদা বিক্ৰী বাৰ্তা কেনেকুৱা? ভাল ভাল ভাল। বতৰ অলপ গেলাইছে নেকি? এই বতৰে মানে পূৰা গেলাই দিছে। আৰু এইটো হৈছে গহপুৰৰ যিটো ঐতিহ্যমণ্ডিত পূজাস্থলী, সেই পূজাস্থলী। আৰু মই ক্ষুদ্ৰ হ'লেও মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলক দেখাবলৈ প্ৰয়াস কৰিছোঁ।